হাই ফ্ৰেণ্ডছ, বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডতে চাবলৈ বহুত বেছি ভাল লগা হ'বলৈ গৈ আছে। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডত দেখিবলৈ পাব আদিয়ে আজি বেগীক লগ ধৰিব আৰু বেগীক লগ ধৰি তই মোৰ ভাল বন্ধু, তই মোক সঁচা কথা এটা কচোন, তই বাৰু মোৰ লগত বিশ্বাসঘাতকতা কৰিছ নেকি বুলি বেগীক সুধিব। আৰু তেতিয়া বেগীয়ে মই আকৌ তোৰ লগত কেনেকৈ বিশ্বাসঘাতকতা কৰিব পাৰিম, মই তোৰ লগত বিশ্বাসঘাতকতা কৰা নাই বুলি আদিক ফাঁকি দিব। এতিয়া বাৰু আদিয়ে এই সকলোবোৰ কাম যে বেগীয়ে কৰি আছে সেইটো বুজি পাব নাই। দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডত। আনফালে আজিৰ খণ্ডত মন্দিৰৰ খুৰীয়েকে ফ্ৰিজৰ পৰা মিঠাই চুৰ কৰি খাই থাকোঁতে কাম কৰা ল'ৰাজনে আহি দেখা পাব আৰু কাম কৰা ল'ৰাজনে আপুনিহে তাৰমানে ফ্ৰিজৰ পৰা মিঠাইবোৰ চুৰ কৰি খাই থাকে নেকি বুলি খুৰীয়েকৰ আগত ক'ব। এতিয়া বাৰু খুৰীয়েকে কি ক'ব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডত। আনফালে আজিৰ খণ্ডত আদিৰ মাক গাৰ্গী আৰু মন্দিৰা বজাৰলৈ কাপোৰ কিনিবলৈ যাব। মন্দিৰাই গাৰ্গীক কাপোৰ এযোৰ কিনি দি গাৰ্গীক এই কাপোৰযোৰে ইমান ধুনীয়া লাগিছে বুলি আদিৰ মাকৰ আগত ক'ব। এতিয়া বাৰু আদিৰ মাকে কি ক'ব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডত। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ।